হাত ধরে লহরি সুনানা হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেল সংগীতাজ ব্লগলৈ। আজি বহুদিনৰ মূৰত আপোনালোকলৈ আগবঢ়াইছোঁ এটি সৰু ভিডিঅ'। এতিয়া গৈ আছোঁ আমি হাজোলৈ। হাজোৰ পৰা আৰু ক'লৈকে যাওঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। ফাৰ্ষ্ট আমি এতিয়া গৈ আছোঁ, মৰ্ণিং 6:30 বাজিছে এতিয়া আমি হাজোলৈ গৈ আছোঁ। আৰু মই ভিডিঅ' বিশেষ কাৰণত দিব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। এতিয়া চাই যাওক মোৰ ভিডিঅ'টি। এতিয়া পাই গ'লোঁ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক। এতিয়া আমি পালোঁ শৰাইঘাট দলং। এতিয়া আমি গৈ আছোঁ 6 মাইলত থকা সাই বাবাৰ মন্দিৰলৈ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক। এতিয়া আমি পোৱামক্কা পালোঁ। পোৱামক্কাৰ যিটো ৰাস্তা, আমি সেইটো ৰাস্তালৈ গৈ আছোঁ পোৱামক্কালৈ। খুব ধুনীয়া প্লেচ হয়। আপোনালোকে ভিডিঅ'টো চালে গম পাব। খুব ধুনীয়া, আপোনালোকে দেখিছে নহয়, খুবেই ধুনীয়া আৰু গছ গছনিৰে ভৰা। চব ৰাস্তাখিনিয়ে গছ গছনি, সেইকাৰণে বহুত ভাল লাগে। পাহাৰ আৰু গছ গছনি, তো বহুতে ভাল লাগিছে। আপোনালোকে ভিডিঅ'টো চাই জনাব কেনেকুৱা লাগে।
চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকলে কৰা নাই প্লিজ কৰি দিব বহুত বহুত ধন্যবাদ শুভৰাত্ৰি